আজি মহাশিৱৰাত্ৰি। অসমৰ বিভিন্ন প্ৰান্তত আজি মহা ধুমধামেৰে শিৱৰাত্ৰি পূজা উদযাপিত হৈছে। খুমটাইৰ মিছামৰা খনিকৰ গাঁৱৰ ভিতৰুৱা বাউৰিটিকা অঞ্চলৰ মহাকাল মহাভৈৰৱ মন্দিৰতো এইবাৰ উলহ মালহেৰে মহাশিৱৰাত্ৰি উদযাপন কৰা হৈছে। এজোপা ২০০ বছৰ পুৰণি বটবৃক্ষৰ তলত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত মন্দিৰভাগলৈ পুৱাৰ পৰাই বিভিন্ন ঠাইৰ পৰা শ শ ভকত সমাগম ঘটিছে। মন্দিৰৰ প্ৰাংগণত মেলাও অনুষ্ঠিত হৈছে। সুন্দৰ আধ্যাত্মিক পৰিৱেশৰ মাজত মহাকাল ভৈৰৱ মন্দিৰত আয়োজিত শিৱৰাত্ৰিৰ পূজাত ভক্তসকলে নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে আগবঢ়াইছে পূজা। আয়োজক সমিতিয়েও ৰাইজৰ সুবিধাৰ্থে সকলো ধৰণৰ সেৱা আগবঢ়াইছে। আজি মহাশিৱৰাত্ৰি আৰু বাউৰিটিকাৰ মহাভৈৰৱ মহাদেৱ মন্দিৰত আপুনি সমগ্ৰ ব্যৱস্থাপক তথা ইয়াৰ পূজাৰী হিচাপে আপুনি সেৱা আগবঢ়াইছে আৰু কি ক'ব আজি শিৱৰাত্ৰিৰ দিনটো? আজি আচলতে হিন্দুসকলৰ বাবে সনাতনী পৰম্পৰাত যিসকলে বিশ্বাসী তেওঁলোকৰ কাৰণে এটা অতি ডাঙৰ দিন মহাশিৱৰাত্ৰি। আচলতে আজিৰ দিনতকৈ ৰাতিৰ গুৰুত্ব বেছি। এই মহাকাল ভৈৰৱ মন্দিৰত ষষ্ঠ বাৰ্ষিক মহাশিৱৰাত্ৰি আয়োজন কৰা হৈছে। এক খুব সুন্দৰ নৈসৰ্গিক পৰিৱেশত প্ৰাকৃতিক পৰিৱেশৰ মাজত ইয়াত মহাদেৱ বিৰাজমান মহাকাল ভৈৰৱ নামেৰে পূজা কৰা হয়। গতিকে আহক সকলো ইয়ালৈ মহাকাল ভৈৰৱ মন্দিৰলৈ, খনিকৰ বাউৰিটিকাত অৱস্থিত এই মন্দিৰ। লগতে শিৱৰাত্ৰিৰ তাৎপৰ্য আৰু শিৱৰাত্ৰিত ভক্তসকলে শিৱৰাত্ৰিৰ ব্ৰত কেনেকৈ ধৰণে পালন কৰিব এই বিষয়ে আমাক অকণমান জনাই দিয়ক। এই শিৱৰাত্ৰিৰ ব্ৰত মানে আচলতে যিমান পাৰি সিমান অনাহাৰে উপবাসে থাকিবলৈ চেষ্টা কৰিব লাগে। কোনো ভক্তই যদি অকল পানী খায়ো গোটেই দিনটো আৰু ৰাতিটো পাৰ কৰিবৰ কাৰণে খুব পাৰে, খুব ভাল। নহ'লেও ফলাহাৰ কৰিব লাগে, নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে, তেল নমৰা আহাৰ গ্ৰহণ কৰিব লাগে। আৰু আৰাধনা বা ভক্তিটো চব নিজৰ কথা। আমি কৈ আছোঁ যে ভক্তি হ'ব সম্প্ৰসাৰ। গতিকে শৈৱ মহাসংঘই ভক্তি হ'ব সম্প্ৰসাৰ এই লক্ষ্য উদ্দেশ্য আগত ৰাখি কাম কৰি আছে। গতিকে ভক্তি আৰু আৰাধনাটো সম্পূৰ্ণ নিজৰ বিষয়। কোনোবাই গাখীৰ দিলেও মহাদেৱক পাব, কোনোবাই পানী দিলেও মহাদেৱ পাব। সেইকাৰণে তেওঁক আশুতোষ বুলি কোৱা হয়। আৰু ইয়াত ভক্তসকলৰ বাবে আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থাপনা কৰিছে? ভক্তসকলৰ ৰাতিপুৱাৰ পৰা ভক্তৰ অগণন ভিৰ আপোনালোকে দেখিছেই। প্ৰত্যেক বছৰে ভক্তৰ সংখ্যা বাঢ়িছে, ভিৰ বাঢ়িছে। গতিকে ইয়াত তেনেকুৱা কোনো ব্যৱস্থা নাথাকে। ইয়াত স্বতঃস্ফূৰ্তভাৱে সকলোখিনি মানুহ যিসকল ভক্ত আহে সকলোৱে নিজৰ ব্যৱস্থা নিজেই কৰি লয়। কাৰণ ইয়াত তেনেকুৱা পৰিৱেশটোৱে তেনেকুৱা যে এটা সম্পূৰ্ণৰূপে নেচাৰেল। ইয়াত কাকো একো ক'ব লগা নহয়। শ্লোক যদি আমাৰ শিৱৰাত্ৰিৰ উপলক্ষে। নাগেন্দ্ৰহাৰায় ত্ৰিলোচনায় ভস্মাঙ্গরাগায় মহেশ্বরায় নিত্যায় শুদ্ধায় দিগম্বরায় তস্मै নকারায় নমঃ শিবায়। ভাস্কৰ ৰাজগুৰু ৰিপোৰ্ট, দৃষ্টিকোণ।